হেল্ল' হয় কওক। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। বন্ধুসকল, আমি আজি কথা পাতিম এই ডে 1 মানে একদম 0 ডেজৰ যিটো মানে ব্ৰইলাৰ পোৱালি থাকে, সেই ব্ৰইলাৰ পোৱালি আমি যেতিয়া ফাৰ্মত সোমাওঁ, মানে ফাৰ্মত যেতিয়া আমি ব্ৰুডিং কৰোঁ, সেই ব্ৰুডিং কৰোঁতে আমি কেনেকুৱা ধৰণৰ প্ৰথম দিনা আমি কেয়াৰ ল'ব লাগে। 1 নম্বৰ দিনা যেতিয়া পোৱালিখিনি আহে, তো প্ৰথমৰ পৰা শেষলৈকে মানে সেই দিনটোত আমি কি কৰিবলগীয়া হয়, কি প্ৰিপেৰেশ্যন কৰিবলগীয়া, কেনেকৈ মেইনটেইন কৰিব লাগে, কি মেডিচিন দিব লাগে, কেনেদৰে দানা পানী খুৱাব লাগে, সেই সকলোখিনি জনাই দিম। আৰু যদি আমি সেইখিনিতে যদি ভুল কৰোঁ, তেতিয়াহ'লে আমাৰ মৰ্টেলিটিৰ সংখ্যাটো বাঢ়ি যাব আৰু পোৱালিৰ গ্ৰ'থৰ ক্ষেত্ৰতো আপোনাৰ এফেক্ট পৰিব। তো সেই গতিকে আমি প্ৰথম সেই কথাটো ধ্যান ৰাখিব লাগে। তো সেইটো আজি আপোনালোকক জনাম, মই যেনেকৈ কৰিছোঁ সেইটোৱে জনাম। যদি আপোনালোকৰ ফালৰ পৰাও কিবা জনাব বিচাৰে বা আপোনালোকৰ অভিজ্ঞতাৰ ফালৰ পৰা মোক জনাব বিচাৰে কেনেদৰে কেয়াৰ ল'ব লাগিব, নিশ্চয় জনাব মোক কমেণ্টত, ময়ো ট্ৰাই কৰিম। বন্ধুসকল, প্ৰথম দিনা যেতিয়া আমি পোৱালিখিনি আনো, সেই পোৱালিখিনি অনাৰ আগতে মানে আমি কিছুমান প্ৰিপেৰেশ্যন কৰি ৰাখিবলগীয়া হয় আমি ফাৰ্মত। সেইবিলাক হৈছে যেনেকৈ আমি এই ব্ৰুডিংবিলাক, এই যিবিলাক ব্ৰুডাৰ বনাইছোঁ, যে ব্ৰুডিং ৰুমবিলাক বনাইছোঁ, চেম্বাৰবিলাক এনেকৈ গোল গোলকৈ এনেকৈ বনাই দিছোঁ। এটা আপোনাৰ চেম্বাৰত 400টা থাকিব পৰাকৈ বনাইছোঁ, কাৰণ মোৰ এইখিনি পোৱালিত আপোনাৰ 1628টা পোৱালি আছে। তো সেই গতিকে 400 আৰু কেইটামান বেছি আছে, 407টামান আছে। তো তেনেকৈ এটা ৰুমত আছে চেম্বাৰত, তেনেকৈ ৰাখি দিবৰ কাৰণে বনালোঁ। তাৰপিছতে আমি গোটেই হোল যিটো আমাৰ ফাৰ্মৰ ঘৰ হয়, সেই ফাৰ্মৰ ঘৰটো আমি যিহেতু গৰম দিন হওক ঠাণ্ডা দিন হওক মানে সেইটো মতলব নাই, প্ৰথম পোৱালিখিনি যেতিয়া আহিব, পোৱালিখিনি আহিলে আপোনাৰ সিহঁতি এডজাষ্ট হ'বলৈ মানে অলপ দিগদাৰ হয়, মানে এডজাষ্ট নহয় মানে সিহঁতি প্ৰথম যেতিয়া পোৱালিখিনি কণী ফুটি ওলায়, সেইখিনি পোৱালিহে আমাক দিয়ে। তো সেই এডজাষ্ট হ'বৰ কাৰণে মানে অলপ টাইম লাগে। সেই এডজাষ্ট হ'বৰ কাৰণে, ৱেডাৰ লগত এডজাষ্ট হ'বৰ কাৰণে আমি প্ৰথম সিহঁতক টেম্পাৰেচাৰ মেইনটেইন কৰি কিনি থ'বলগীয়া হয়, মানে হিট দিবলগীয়া হয়। তো সেই হিটটো আমি কেনেকৈ দিওঁ, ইয়াত গোটেই বন্ধ কৰি দিলোঁ গোটেই ঘৰটো, অলপো বাহিৰৰ হাৱা সোমাব নোৱাৰাকৈ। আৰু তাৰপিছত আমি এই যিবিলাক আমি ৰুটিৰ চেম্বাৰবিলাক বনাইছোঁ, সেইবিলাকতো তাৰ কাষে আমি এইখন দেখিছে আপোনাৰ 6-7 ফুট ওখকৈ এনেকৈ বস্তা লগাই দিছোঁ, যাতে এই হিটটো অলপ মেইনটেইন হৈ থাকে। যিহেতু অলপ গৰম দিন হয়, ঠাণ্ডা দিন হ'লে মানে গোটেই ওপৰলৈও দিব লাগিব, মানে ওপৰতো দিব লাগিব, যাতে অলপো হাৱাটো পাছ নহয় তেনেকৈ। তো এতিয়া তাৰপিছত এইখিনি কৰাৰ পিছত আমি কি কৰিব লাগিব, পোৱালিখিনি যেতিয়া আহিব, অহাৰ আগতেই আমি এই কিছুমান বস্তু প্ৰিপেয়াৰ কৰি থ'ব লাগিব। ইয়াৰ তলত ভুচি পাৰি দিব লাগিব, যেনেকৈ এইবিলাক ভুচি দেখিছে। ভুচি পৰাৰ পিছতে তাৰ ওপৰত আমি নিউজ পেপাৰ পাৰি দিব লাগিব, কাগজ পাৰি দিব লাগিব। আৰু ড্ৰিংকাৰখিনি যিটো মানে পানী হয়, সেই পানীটোত আমি যেতিয়া পোৱালিখিনি আহে, সেই পোৱালিখিনি আহিলে আমি প্ৰথম কি কৰিব লাগে, সিহঁতক একচুৱেলি ষ্ট্ৰেছ হৈ আহেতো পোৱালিখিনি। তো সেই গতিকে আমি এটা ষ্ট্ৰেছ ৰিলিফাৰ দিব লাগে। কিন্তু তাৰ বাহিৰেও যদি আপোনালোকৰ এভেইলেবল নাথাকে সেই মেডিচিনটো, মোৰ ওচৰতো নাছিলে, মই সেইকাৰণে কি কৰিলোঁ, সিহঁতক চেনি বা গুড় পানী দিব পাৰি মানে মই সিহঁতক দিলোঁ চেনি পানী। গুড়টো ইয়াত বিচাৰি পাবলৈ ওচৰত অসুবিধা হ'ল, সেইকাৰণে চেনি মিলালোঁ পানীত, কুহুমীয়া গৰম পানীৰ লগত চেনি মিলাই অলপমান মিঠা হোৱাকৈ গোটেইখিনি 3 ঘণ্টামান খুৱাব লাগে, 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত। আৰু সেইটো খোৱালে কি হয়, সিহঁতৰ ষ্ট্ৰেছটো ৰিলিফ হৈ যায়, মানে এনাৰ্জি পায়। আৰু লগে লগে আপোনাৰ সিহঁতৰ আৰু এটা প্ৰব্লেমৰ পৰা হাত সাৰে, মানে যেতিয়া মানে পায়খানা কৰিব, পায়খানাত কৰোঁতে সিহঁতৰ যিটো গুটো হয়, মলটো যে লাগি ধৰে, সেইটোৰ পৰা বহুতখিনি মানে বাচি থাকে, মানে সিহঁতে সেইখিনি পৰা ছেফ হয়। তো সেই গতিকে মানে আমি প্ৰথম সেই 2-3 ঘণ্টা মানে গুড়ৰ পানী দি, তেতিয়া মানে একো দানা চানা নিদিব, দানা দিব নালাগে সেইখিনি সময়ত দানা অকল পানী খুৱাব লাগে, দানা খুৱাব নালাগে। দানা তাৰপিছত আপোনাৰ 2 ঘণ্টা বা 3 ঘণ্টা যেতিয়া হৈ গ'ল পানীখিনি খাই কিনি, তাৰপিছতহে আপোনাৰ দানা যিবিলাক নিউজ পেপাৰ আছে তাত অলপ ছটিয়াই দিব। কাৰণ সিহঁতি প্ৰথম ক'ত আমি যদি ফিডাৰত দি দিওঁ, তেতিয়াহ'লে মানে অলপ অসুবিধা পাব বা নাজানিব ক'ত খাব লাগে কেনেকৈ। তলত যদি দি দিয়া হয় ছটিয়াই, তেতিয়াহ'লে সিহঁতি নিজেই তাৰ পৰা খুটি খাব। আৰু খোৱাৰ পৰা লাহে লাহে আপুনি যেতিয়া খাবলৈ ষ্টাৰ্ট কৰিব, আপুনি লগতে ফিডাৰো দি থৈ দিব পাৰে। কিন্তু এটা কথা, ফিডাৰ আমি সৰু পোৱালিৰ কাৰণে সেই সৰু ফিডাৰে আনিব লাগে। এইবিলাক মই দেখিছোঁ টাৰ্বো ফিডাৰ আনিছোঁ, এইখিনি মই টাৰ্বো ফিডাৰ আনি থৈছোঁ।
আৰু এই টাৰ্বো ফিডাৰখিনি কি হৈছে কিহৰ কাৰণে সুবিধা হয়, এইখিনি সৰু সৰু মানে, আৰু ইয়াতে কি হয় দেখিলে নাই, এইটো চাপৰ হয় বস্তুটো, ইহঁতি মানে ধুনীয়াকৈ ইয়াত খাব পাৰে মানে। ষ্টেণ্ডো দিছিলে, মই ষ্টেণ্ড দিয়া নাই মানে, ডাইৰেক্টলি তলৰ পৰা খাব পৰাকৈ দি দিছোঁ। তো এটা টাৰ্বো ফিডাৰত মোৰ লৈছে ইয়াতে 80 ৰুপিজ কৰি ল'লে। গুৱাহাটীৰ পৰা আনিছিলোঁ, আছাম ট্ৰিপাল হাউচৰ পৰা, মানে এইটো বাইহাটা চাৰিআলি আছে, তেখেতৰ পৰা আনিলোঁ, অৰ্ডাৰ দিলোঁ, তেখেতে পঠিয়াই দিলে। তেনেকৈ এইখিনি আনিলোঁ, আৰু ড্ৰিংকাৰখিনিও তাৰ পৰাই আনা। ড্ৰিংকাৰ 3 লিটাৰ ড্ৰিংকাৰ দিয়া আছে এইবিলাক। তাৰপিছত সেই দানা দিয়াৰ পিছতে তেতিয়া কৰিবলগীয়া একো নাই, আৰু সেইদিনাখন আমি অকল কি কৰিবলগীয়া হয়, দানা চানা যেতিয়া খাই থাকিব, তাৰপিছত ইহঁতি তেতিয়া ঠাণ্ডা পাব বা থোপ খাবলৈ আহে মানে। এই দেখিছে মই এতিয়া থোপ খাই আছে, দেখিছে নাই, এনেকৈ থোপ খাই লাইটৰ তলত য'ত লাইট থাকিব তাৰ তলত আহি কিনে এনেকৈ থোপ খাই থাকিব। সেই থোপ খোৱা সেই জেগাটো ভাঙি দিব লাগিব, এনেকৈ আঁতৰাই দিব লাগিব মানে। আপুনি যিকোনো উপায়েৰে যিকোনো পদ্ধতি লগাই কিনি কৰিব পাৰে। হাত চাপৰি বজাই দিলেও আঁতৰি যায়, নহ'লে এনেকৈ হাতে আপুনি আহি এনেকৈ ঠেলি দিলেও হৈ যাব। তো তেনেকৈ হৈ কিনে সিহঁতক মানে আঁতৰাই থাকিব লাগিব, নহ'লে মৰি যায়। হেঁচা মাৰি ধৰিব, যোনটো তলত থাকে সেইটোতো মৰিয়ে যাব উশাহ নাপায় কিনে। তো তেনেকুৱা হয়, সেইখিনি সেই ৰাতিয়ে দিনে মানে সেই কেয়াৰটো ল'বলগীয়া হয়। সেইখিনি মানে আপোনাৰ 10-12 দিনলৈকে কেয়াৰটো ল'বলগীয়া হৈ থাকে দেই। তো সেই গতিকে আমি এই প্ৰথম দিনটোৰ পৰা আমি যদি ভালদৰে কেয়াৰটো লওঁ, তেতিয়াহ'লে আমাৰ মানে মুৰ্গী পোৱালিখিনিৰ ক্ষেত্ৰত মৰ্টেলিটি কম আহিব, আৰু গ্ৰ'থ হোৱাত মানে বাধা নহ'ব। তো সেই গতিকে আমি সেইখিনি প্ৰচেছ ফ'ল' কৰিলেই হ'ল, আৰু আমি মানে এনেকৈ এইখিনি ৰুটিন ফ'ল' কৰি গৈ থাকিলেই হৈ গ'ল। সময়মতে পানী যিমান পাৰি আমি ড্ৰিংকাৰবিলাক সোনকালে চেঞ্জ কৰিব পাৰিলে আমাৰ ভাল। মানে লেতেৰা হৈ যায় বা পানীবিলাক আপোনাৰ ভুচিবিলাক লাহে লাহে পানীত উঠি যায়, মানে সেইকাৰণে যিমান পাৰি আমি সোনকালে পানীটো চাফা কৰিব বা মানে চেঞ্জ কৰি থাকিব লাগে। সেইটো এটা, আৰু আপোনাৰ দানা এনেকৈ ছটিয়াই দি থাকিব, আৰু লগতে এই ডিপ ফিডাৰবিলাকত দিব সেইটো, আৰু লগতে থোপ খাব নিদিব। মেইন কথাটো হ'ল থোপ খাব নিদিব। সেইখিনি আমি লক্ষ্য ৰাখিলে হৈ গ'ল, আমাৰ মানে ব্ৰিডিংটো মানে ছাকচেছফুল হ'ব আৰু। তো সেই গতিকে যদিও মানে অলপমান কষ্ট আছে, এনেই হোৱা বস্তু নহয় এইবিলাক, অলপ কষ্ট কৰিব লাগিব। যিহেতু আপুনি যেতিয়া ৰাতি টোপনি ক্ষতিও হৈ যাব, মানে ৰাতি আপুনি শুব নাপায়, সিহঁতৰ ওচৰতে ৰখি থাকিব লাগিব। এইফালে দেখিছেনে, মই এতিয়া এইফালে হিলাই দিম, সেইফালে গৈ কিনি তাত ৰখি থাকিব। ইয়াত মানে অলপ ঠাণ্ডাটো হৈ আছে বস্তুটো, জেগাটো। গতিকে আপোনালোকে এনেধৰণে মানে ব্ৰিডিঙত নিয়মবিলাক পালন কৰি থাকিব, তেতিয়াহ'লে আপোনালোকেও ছাকচেছ হ'ব পাৰিব। তো নিশ্চয় আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি জানিব পাৰিছে বুলি মই ভাবিছোঁ, আৰু মই এই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোৰ আছাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।